য'ত বতাহৰ বিপৰীত দিশত উৰে মন্দিৰৰ পতাকা। মন্দিৰৰ ওপৰে নাযায় চৰাই চিৰিকটি আৰু বিমান। দেখাও পোৱা নাযায় মন্দিৰৰ ছাঁ। মন্দিৰৰ ওপৰত থকা চক্ৰটো আপুনি যি ফালৰ পৰাই নাচাওক কিয় আপোনাৰ নিজৰ ফালে মুখ কৰি থকা দেখা পাব। এই ৰহস্যময় মন্দিৰটো হৈছে জগন্নাথ মন্দিৰ। এই মন্দিৰ অৱস্থিত ভাৰতৰ পূব উপকূলৰ উৰিষ্যা ৰাজ্যৰ পুৰীত। জগন্নাথ হৈছে বিষ্ণুৰ এক ৰূপ। জগন্নাথৰ প্ৰতি উৎসৰ্গিত এক হিন্দু মন্দিৰ। বন্ধু বান্ধৱীসকল, আপোনালোকক এই ঐতিহাসিক মন্দিৰৰ সৈতে সম্পৰ্কিত কেইটামান কথা ক'ম যিবোৰ অতি ৰহস্যজনক। ইয়াৰ সৈতে সম্পৰ্কিত বহুতো বস্তু আছে যাৰ উত্তৰ বিজ্ঞানৰ ওচৰত নাই। জগন্নাথ মন্দিৰৰ একেবাৰে ওপৰত এখন পতাকা আছে। আপুনি মই সদায় জানো যে এখন কাপোৰ বতাহৰ দিশত গতি কৰে, কিন্তু আপুনি এইটো শুনি আচৰিত হ'ব যে জগন্নাথ মন্দিৰৰ ওপৰত থকা সেই পতাকাখন সদায় বতাহৰ বিপৰীত দিশেহে গতি কৰে। বন্ধু বান্ধৱীসকল, জগন্নাথ মন্দিৰ নিৰ্মাণৰ দিনৰ পৰাই মানে 1800 বছৰৰ আগৰ পৰাই 45 মহলীয়া এটা বিল্ডিঙৰ সমান ওখ জগন্নাথ মন্দিৰৰ মুকুটৰ ওপৰত সেই পতাকাখন সদায় সলনি কৰা হয়। শুনি আচৰিত লাগিব যে এজন পণ্ডিতে পিছমুৱাকৈ উঠি গৈ সেই পতাকাখন সলনি কৰে। লোকবিশ্বাস আছে যে যদি এদিন পতাকাখন নহলায় তেন্তে জগন্নাথ মন্দিৰ 18 বছৰ বন্ধ ৰাখিব লাগিব। জগন্নাথ মন্দিৰৰ অন্য এক ৰহস্য হৈছে মন্দিৰৰ ছাঁ। আমি জানো সকলো বস্তুৰে ছাঁ থাকে নহয়নে? কিন্তু জগন্নাথ মন্দিৰৰ কোনো ছাঁ নপৰে, অৰ্থাৎ গোটেই দিনটোৱেই মন্দিৰৰ ছাঁ দেখা নাপাব। বিজ্ঞানীসকলে আজিলৈকে এই ৰহস্যটো উলিয়াব পৰা নাই। আনহাতে বহুতে কয় যে ই ঈশ্বৰৰ শক্তি। জগন্নাথ মন্দিৰ সাগৰৰ পাৰত আছে বুলি আমি জানো নহয়নে? সাগৰৰ ঢৌৰ শব্দ বহুত দূৰৰ পৰা শুনা যায়, কিন্তু আপোনালোকে শুনি আচৰিত হ'ব যে পুৰী জগন্নাথ মন্দিৰৰ 4খন দুৱাৰ আছে। এই 4খন গেটৰ মূল দুৱাৰক সিংহদ্বাৰ বুলি কোৱা হয়। যেতিয়া ভক্তসকলে সিংহদ্বাৰৰ পৰা গেটত প্ৰৱেশ কৰে তেতিয়ালৈকে ভক্তসকলে সাগৰৰ ঢৌৰ শব্দ শুনি থাকিব, কিন্তু গেটৰ মাজেৰে মন্দিৰত প্ৰৱেশ কৰাৰ লগে লগে সাগৰৰ ঢৌৰ শব্দ নাইকিয়া হৈ যায়। যেতিয়ালৈকে মন্দিৰৰ ভিতৰত থাকে তেতিয়ালৈকে শব্দ একেবাৰে শুনা নাপায়। কি হৈ যায় সেই কথা আজিলৈকে উলিয়াব পৰা নাই। বন্ধু বান্ধৱীসকল, মন্দিৰৰ ওপৰত মানে মুকুটত এটা চক্ৰ লাগি আছে। এই চক্ৰটো 20 ফুট ওখ আৰু 1 টনতকৈও অধিক গধুৰ। কিন্তু এই চক্ৰটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আপুনি যি ফালৰ পৰাই নাচাওক কিয় আপোনাৰ নিজৰ ফালে মুখ কৰি থকা যেন দেখা পাব সুদৰ্শন চক্ৰটো। জগন্নাথ মন্দিৰৰ পাকঘৰটো পৃথিৱীৰ সকলোতকৈ ডাঙৰ বুলি লোকবিশ্বাস আছে। বহুতো ভক্ত এই মন্দিৰলৈ আহে। জগন্নাথ মন্দিৰৰ ভোগ বা প্ৰসাদ সেই মন্দিৰৰ পাকঘৰটোতে বনোৱা হয়। বিশ্বাস কৰা হয় যে যিকোনো এদিনত 2000ৰ পৰা 20,000ৰো অধিক ভক্ত জগন্নাথ পুৰী দৰ্শন কৰে। কিন্তু মন্দিৰত তৈয়াৰ কৰা প্ৰসাদৰ পৰিমাণ গোটেই বছৰটোতে একেই, মানে সমানেই বনায়। প্ৰসাদ বা ভোগ কেতিয়াও অপচয় নহয় আৰু প্ৰসাদ কমো নহয় বা অত্যাধিকো নহয়। সেইটো নাজানে যে ভক্ত কিমান হ'ব, তথাপিও অপচয় নহয় আৰু কমিও নাযায়। জগন্নাথ মন্দিৰত যি ভোগ বনোৱা হয় মাটিৰ পাত্ৰত বনোৱা হয় আৰু একেলগে 7টা পাত্ৰ ইটোৰ ওপৰত সিটো দি বনোৱা হয়। আপোনালোকে শুনি আচৰিত হ'ব যে একেবাৰে ওপৰৰ পাত্ৰটোতহে ভোগখিনি আগতীয়াকৈ সিজে, বাকী লাহে লাহেহে তলৰ পাত্ৰকেইটাত ভোগ সিজে। সঁচাকৈ আচৰিত নহয়নে? বন্ধু বান্ধৱীসকল, জগন্নাথ মন্দিৰত কোনো চৰাই চিৰিকটি মন্দিৰৰ ওপৰেৰে পাৰ হৈ নাযায়। ভাৰতৰ আন কোনো মন্দিৰত এয়া দেখা পোৱা নাযায়। লোকবিশ্বাস আছে যে ঈশ্বৰে সৰ্বোচ্চ, ঈশ্বৰৰ ওপৰত কোনো নাই। সেইবাবে হয়তো চৰাই চিৰিকটি মন্দিৰৰ ওপৰে নাযায়। আৰু আপুনি জানি আচৰিত হ'ব যে এই মন্দিৰৰ ওপৰেদি বিমান যোৱাও বাধা কৰা আছে। বন্ধু বান্ধৱীসকল, সাধাৰণতে বতাহ দিনৰ ভাগত সাগৰৰ পৰা মাটিলৈ যায় আৰু সন্ধিয়া ভাগত মাটিৰ পৰা সাগৰলৈ যায়, কিন্তু পুৰীত ইয়াৰ বিপৰীতহে হয়। আকৌ আহি আছো জগন্নাথ মন্দিৰৰ প্ৰতিষ্ঠাৰ আৰু কাহিনীটোৰ ভিডিঅ'লৈ। চাই থাকিব আৰু এই ভিডিঅ'টো যদি ভাল পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।